এইখিনিৰ পৰা ষ্টাৰ্ট 202টা ষ্টেপ পাৰ হ'ব লাগিব। আহক। নুমলীগড়ৰ পাহাৰৰ ওপৰত থকা পুৰাতাত্ত্বিক ক্ষেত্ৰখনক দেও পাহাৰ বা দেও পৰ্বত বুলি জনা যায়। পোনপ্ৰথমে স্ক্ৰীনশ্বট মাৰি ছাইনবোৰ্ডখন পঢ়ি ল'ব। মই জানো আপোনাৰ ধৈৰ্য নাই, মোৰ মুখেৰে শুনক। এই ঠাই নুমলীগড় আৰু ডিমাপুৰ সংযোগী পথৰ কাষতে। পাৰিবি নাই ক? মই থানামা গৈয়ে থাকোঁ ইয়াত। জোকা বুলি যদি যাওঁ এইটো ট্ৰাই কৰি ল। পাৰিবি নাই? ইয়াত আহিয়ে থাকোঁ প্ৰায়। ইয়াত আহি থাক? ঠিক আছে, আজি দেখা যাব। নৰ্মেল। আজি দেখা যাব পাৰেনে নোৱাৰে আৰু মই পাওঁনে নোৱাৰোঁ, কোনে পাৰে মানে একদম ওপৰলৈকে যাব। একো এভাৰেষ্ট নবগাওঁ আমি 202টা ষ্টেপহে, কিয় নোৱাৰিম পাৰিম। এইটো কাম নকৰা হৈ যায় ভৰিয়ে। এতিয়া যাবি নে নাযাওঁ? যাম। পাৰিবি? হৈ দম আছে? আহিয়ে থাকোঁ। আহি যা। এনেকুৱা লাগিছে নে পাছলৈহে টানিছে যেন কোনোবাই। যাব লাগে আগলৈ, পাছলৈ টানি নিয়া নিচিনা লাগিছে। এতিয়া অৱস্থা চক ভাগৰি গৈছে আৰু সেইবিলাক ৰাস্তা চক কিমান তলত আছে। মই জুম কৰি দিছোঁ। এইখিনি আমি পাৰ হৈছোঁহে এতিয়া। বহুত আছে ইমান দূৰ বগাই বগাই আমি এতিয়া ইয়াত পালোহি। এই ঠাইটুকুৰাৰ সৈতে মহাভাৰত কালৰ মগধৰ শক্তিশালী ৰজা জৰাসন্ধৰ নাম সাঙুৰ খাই আছে। পৌৰাণিক ধৰ্মবিশ্বাস আৰু জনশ্ৰুতি অনুসৰি প্ৰাচীন অসমৰ এই অঞ্চলটো মহাভাৰতৰ সময়ৰ ৰজা জৰাসন্ধৰ ৰাজ্যৰ এটা অংশ আছিল। গুগলৰ মতে 1897 চনৰ বৰ ভূঁইকঁপত এই ঐতিহাসিক মন্দিৰটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। ইয়াত পোৱা পাথৰৰ ভাস্কৰ্যসমূহ পিছৰ গুপ্ত যুগ আৰু পাল বংশৰ শৈলীৰ সৈতে মিল থকা দেখা যায়। ইয়াৰ পাথৰৰ খুঁটা, দুৱাৰৰ ফ্ৰেম আৰু দেৱালবোৰত অতি সুন্দৰকৈ খোদিত কৰা পদুম ফুল, অপ্সৰা, গণেশ, শিৱ আৰু মহাভাৰত ৰামায়ণৰ যুদ্ধৰ দৃশ্য দেখিবলৈ পোৱা যায়। আৰু চাৰ্চ কৰিলে দেখিব দেও পাহাৰৰ মূল মন্দিৰত থকা প্ৰাচীন শিৱলিংগটোক 19 শতিকাত পাহাৰৰ তললৈ মানে বাবা থানলৈ স্থানান্তৰ কৰা হয়। মই ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। গোটেই ৰাউণ্ডটো আছে চব এটাই পাৰিম কৈ থকাতে পাৰিলে পাওঁ। সেইটো অলপো খুব পোৱা নাই। মই যিমান ফুপাইছোঁ, মই যিমান ঘামিছোঁ, ই ঘমুৱা এহেঁতকেইটা চব কিমান ওপৰলৈ উঠি আহিছে। ভণ্টি তোমালোক কোন জেগাৰ পৰা আহিছা? দৈগুং। অঁ পাৰিবা নে ওপৰলৈ? লাহে লাহে যাবা দেই। এইটো পাহাৰটো চব আৰু এইটো ৰাস্তা।